আমাৰ ডিম্পুদাই কৈছিলে লাইফত সেকেন্ড অপশন থাকিবই লাগে। আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে নেকি? গাৰ্লফ্ৰেণ্ড হয়, এইটো তোমাক কানে কওঁ এইটো ভিডিঅ'টো কাট কৰিবা। হেল্ল' গাইজ, মই বিকি, আপোনালোকে চাই আছে বিকিকে ভিডিঅ'ছ। আজি বিকিকে ভিডিঅ'ছ নহয়, আজি জাকিৰ ব্লগছ আজি মোৰ লগত আছে। জাকিৰ ব্লগ ভাই মোৰ আজি বোলে কিবা ইণ্টাৰভিউ ল'ব। সৰু মানুহৰ কি ইণ্টাৰভিউ ল'ব ভাই কোৱাচোন? হয় মই সৰু, আপুনি ডাঙৰ হয় নেকি? হয়। মই কৈছোঁ মই আহিছোঁ আপোনাৰ তাত। বোলা বোলা তো আমি এতিয়া আমাৰ পূৰা ছেটআপ দেখাওঁ, তাৰপিছত তুমি মোৰ লগত বোলে ইণ্টাৰভিউ ল'বা, তো আমি কৰোঁ। হয়। তো সেই দোস্তু, ৱেলকাম টু মাই ইউটিউব চেনেল জাকিৰ ব্লগ। জাকিৰ ব্লগছৰ সকলোকে স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোকৰ খবৰ ভাল, তো মোৰো ভাল। তো আজি গৈ আছোঁ হাতীগাঁৱৰ বেটাপাৰাত আমাৰ গাঁৱৰ ডাঙৰ দাদা থাকে। শুনা পালোঁ ডাঙৰ দাদাই বোলে বিজনেছমেন, মানে নিউজৰ কিবা হয় আৰু তাৰ লগত ইউটিউবাৰো। সেইকাৰণে ভাবিলোঁ যে আজি বেটাপাৰাত যাম। তো দাদাক মই কল কৰিছিলোঁ, দাদাই ক'লে মই এতিয়া বেটাপাৰাত অফিচত আছোঁ, সেইকাৰণে বেটাপাৰাত গৈ আছোঁ। মানে দাদাৰ লগত মানে লগ কৰিম আৰু ভিডিঅ' বনাম। আৰু মই ভাবিছোঁ যে গ'লে মানে আৰু দাদাৰ মই এটা ইণ্টাৰভিউ লৈ আহিম সৰু সুৰাকৈ, সেইকাৰণে আজি গৈ আছোঁ। তেনেহ'লে ভিডিঅ'টো ভালদৰে চাই থাকক নাকি? তেনেহ'লে বলক ডাইৰেক্ট যাই কিনে দাদাক লগ কৰোঁ। তেনেহ'লে বলক চাওক, সন্মুখতে মানে দাদা আছে। দাদা কি খবৰ? ভাল, তোমাৰ? আছোঁ। আহিলা, ভালে আছা ন? হয় হয়। তো দাদা এইখনেই হৈছে মোৰ মাৰ্চিডিজ চাইকেল। মই মাৰ্চিডিজটো মই চলাম আজি একদম। অঁ তাই নেকি? চলাই চাওক তেনেহ'লে। তুমি এইটো লৈ বৰপেটাৰ পৰা আহিছা ন? হয়, বৰপেটাৰ পৰা আহিছোঁ। চলাই চাওক তেনেহ'লে। মই ক'ত যাম কোৱা? মই ক'ত যাম? গুৱাহাটীৰ পৰা মই ক'লৈ যাম কোৱা? আপোনাৰ গাঁৱলৈকে গ'লে হ'ল। গাঁৱলৈ যাম মই আজি। তে তুমি লিখি দিবা যে বিকিকে ভিডিঅ'ছৰ বিকি আজি চাইকেল লৈ গাঁৱত যাব। তো মই ৰেডি, মই চাইকেল লৈ আজি গাঁৱত যাম। হয় যাওক আপোনালোকে তেনেহ'লে। চাই থাকক মোৰ চাইকেল কেনেকৈ মই চলাম। আজিকালিতো মই বাইকে চলাম, কিন্তু আজি মই প্ৰথমবাৰ চাইকেল চলাম। ঠিক আছে, মই অফিচৰ গেটৰ পৰা যাওঁ, তেতিয়াহ'লে আপোনালোকে চাই থাকক। তো দোস্ত মানে আৰু গ'লে আৰু দাদা চাইকেল লৈ মানে তেওঁৰ গাঁৱত, তেনেহ'লে চাই থাকক আৰু চাওক দোস্ত মানে গৈ আছে আৰু দাদাই গাঁৱত। অঁ বঢ়িয়া লাগিছে ভাই, তোমাৰ চাইকেল একদম মজা। চাইকেলটো চলাই কিন্তু ভাল লাগে, একদম বঢ়িয়া। সেইকাৰণে এইটো লৈ ইমান দূৰ ৰাইড কৰিব পাৰা। হয়, বঢ়িয়া বঢ়িয়া। তো কেনে লাগিল দাদা চাইকেলখন চলাই? চাইকেল চলাইতো বঢ়িয়া লাগিছে, আৰু তুমি যে আহিছা এইটো আৰু কি ক'ম। মানে তুমি যে মোৰ লগত মিট কৰিব আহিছা, মইতো ইমান ডাঙৰ মানুহো নহয়, তথাপি যে তুমি আহিছা ভাল লাগিছে। আহা অফিচলৈ যাবা। অ'কে। তো গাইছ এতিয়া মানে দাদাৰ অফিচত গৈ আছোঁ, চাই থাকক গৈ আছোঁ। মোৰ ষ্টৰীলৈ আহা, তোমাক মই দেখাই আছোঁ এতিয়া চোৱা। এইটো মোৰ সৰু সুৰাকৈ কিবা এটা আছে আৰু দেখিছা, ইয়াতে মই বহোঁ বা ইয়াতে মোৰ গেষ্ট বহে, দেখিছা? তুমি অলপ বহিব পাৰিবা। তো বাকী এইটোৱে আৰু সৰু সুৰা মানুহ আৰু সৰু সুৰা কিবা এটা কাম কৰি আছোঁ, হয় না? হয়। তো বাকী তুমি আহাচোন, তুমি ভিডিঅ'ত আহাচোন, তেতিয়া ভাল লাগিব। অকলে আৰু কিমান কৈ থাকিম, হয় না? তুমি আহিলে ভাল লাগিব। তুমিতো আহিছা, কিমান দূৰ তুমি চাইকেল এনেকৈ কৰি আছা, আৰু কাৰ লগত লগ কৰিলা তুমি? লগ কৰিলোঁ জুবিনদাৰ লগত, নবীন বাৰীৰ লগতো লগ কৰিছোঁ, মধুস্মিতা আছিল আৰু আপোনাৰ সুমৰ মৃন্ময় সকলোৱে আছিল। আৰু ইয়াতে প্লেন আছে আপোনাৰ ৰাব্বানী আৰু বিকাশ দাৰ লগত লগ কৰাৰ। তো তুমি ইয়াতে বহা, মই ইয়াতে বহোঁ, মানে আমি ইণ্টাৰভিউ টাইম মানে ইয়াতে কথা পাতিম, ঠিক আছে? হয়। এতিয়া কোৱা যে তোমাৰ টোটেল কিমান কিলোমিটাৰ তুমি চাইকেল চলালা? টোটেল আপোনাৰ হৈছে 250 মান কিলোমিটাৰ হৈ গৈছে। 250 হৈ গৈছে। বঢ়িয়া বঢ়িয়া, তুমি ভাল এটা কাম কৰি আছা। মই তোমাৰ প্ৰথম ভিডিঅ'টো মই ফেচবুকত চাইছিলোঁ। ফেচবুকত চাই গ'লোঁ মই, কোন নাই এইটো ল'ৰাটো। তাৰপিছত তোমাৰ ভিডিঅ' আৰু কেইটামান চালোঁ, তাৰপিছত তুমি মোক ফোনেই কৰি দিলা। আৰু কপাল ভাল, মোক ফোন কৰি দিলে। আৰু আকৌ কৈছোঁ মই ইমান ডাঙৰ মানুহ নহয়, তুমি যে আহিছা মোৰ তাতে, মই ইমান ডাঙৰ মানুহ নহয়, জাষ্ট কিবা এটা কাম কৰি আছোঁ। বাকী আৰু চাই থাকক। আমি তো দাদা মানে যে আপুনি মোক কুৱেশ্যন কৰিলে আৰু এতিয়া মই আপোনাক কুৱেশ্যন কৰিম। মোক কুৱেশ্যন কৰিবা? কুৱেশ্যন কৰিম। কোৱা কি কুৱেশ্যন কৰিবা? তো প্ৰথমতে আপোনাৰ এড্ৰেছটো দি দিয়ক। মোৰ এড্ৰেছটো? মোৰ এড্ৰেছটো তোমাৰ গাঁৱৰ তাতে হয়, বাকী তোমাৰ ভালে। আৰু তাৰপিছত কোৱা। আৰু মানে এতিয়া য'ত থাকা সেইটো এড্ৰেছ দিব লাগে, যদি কোনোবা আহিব খোজে। এইটো বেটাপাৰাতে হয়, বহুতো গম পাইছে বেটাপাৰাত হয় অফিচ মোৰ এখন। তো সেইটোৱে আৰু সৰু সুৰাকৈ তুমিও দেখিলা সৰু সুৰাকৈ কিবা এটা কৰি আছোঁ। তো এতিয়া আপুনি কি কৰি আছে? এতিয়া বহুত কিবা কামতো বিজি হৈ আছোঁ।
অকল এজ এ ইউটিউবাৰ বুলিও নহয় আৰু এই কথাটো মই তোমাকো কওঁ যে তুমি খালি অনলি এটা বস্তুতে ফ'কাছ নকৰিবা তুমি তোমাৰ লাইফত আৰু কিবা এটা অপশ্যন ৰাখা যেনেকুৱা আমাৰ ডিম্পুদাই কৈছিলে লাইফত ছেকেণ্ড অপশ্যন থাকিবই লাগে তো তোমাৰ লাইফত তুমি এনেকৈ কৰা তুমি ভিডিঅ' বনাই আছা ভাল কথা বনাই যোৱা তুমি তাৰ লগতে বেলেগ এটা কৰা আজি যদি তোমাৰ ইউটিউব বা ফেচবুক নাইকিয়া হৈ যায় তুমি কি কৰিবা তোমাৰ একো বেকআপ প্লেন নাই সেইকাৰণে তুমি বেকআপ প্লেনত কাম কৰা যাতে আজি ইউটিউব থাকক নাথাকক ন' প্ৰব্লেম তুমি বেলেগ ছাইডৰ পৰা তোমাৰ ইনকাম আহি আছে মই এইটো কথা তোমাক কওঁ বা বেলেগ কোনোবা ভিউৱাৰ্ছক মই কথাটো কওঁ যে নাই সেনেকৈ কৰা তোমালোকে কামখিনি যে বেকআপ প্লেনটো এভৰি মাষ্ট লাগিবই তোমাৰ কাৰণে এইটো বেকআপ প্লেন কাৰণ আজি যে গৰ্ব কৰি ক'ব পাৰিম যে মই যে ফুল ইউটিউবাৰ সেইটো নহয় কেতিয়াও ক'ব নোৱাৰা কাৰণ মই ৰিচেণ্টলি আৰু এটা পডকাষ্ট দেখিছিলোঁ এই বিকাশ চেত্ৰী কৈছিল যে আজি নিজকে মোক ইউটিউবাৰ বুলি কওঁতে মোক লাজ লাগে কথাটো কিন্তু সঁচা কথা কৈছে কাৰণ ইমান হৈ গৈছে তুমিও গম পাইছা বহুত হৈ গৈছে কিন্তু তো সেইকাৰণে মানে ইউটিউবৰ লগতে কৰক আপুনি ভাল লগা বস্তু আপুনি ভাল পায় ভিডিঅ' বনাই বা এডিট কৰি থাম্বনেইল বনাই ভাল পায় কৰক তাৰ লগত আপুনি বিজনেছত কৰক দুটা একেলগতে গুচি যাওক যদি ইনকাম আহে দুটাৰ পৰা আহিব আপোনাৰ বেছি ইনকাম পাব তেতিয়া তো সেনেকেই তুমিও কৰা তেনেকৈ তোমাক মই সেইটো মই ক'ম আৰু তুমি কৈছিলা ক্লাছ 10ত পঢ়ি আছা ক্লাছ 10ত তুমি বৰপেটাৰ পৰা গুৱাহাটীত আহিছা মানে এতিয়া তোমাক আৰু এটা কথা কওঁ যে তুমি মেট্ৰিকত ফ'কাছ কৰা ভিডিঅ'টো বনাই থাকা কিন্তু তুমি মেট্ৰিকত ফ'কাছ কৰা কাৰণ তোমাৰ বেছি দিন নাই আৰু এক্সামৰ বুজিছা মানে এটা অহাৰ মানে প্লেন নাছিল মানে আৰু আপোনাৰ ছামাৰ ভেকেশ্যনৰ বন্ধ দিলে সেইকাৰণে আৰু আহিলোঁ কিন্তু সেইটো ভাল তুমি বন্ধৰ সময়ত কামখিনি কৰি আছা ভাল কিন্তু তুমি এতিয়া তোমাৰ পঢ়াত তুমি ধ্যান দিয়া পঢ়াৰ লগতে কৰি যোৱা এইখিনি কাম আৰু তাৰপিছত যেতিয়া তোমাৰ পঢ়া কমপ্লিট হ'ব তুমি এইটো কৰা এইটোৰ লগত তুমি বেলেগ বিজনেছো কৰা মানুহক কি তোমাৰ কেতিয়াও তুমি বুলি নহয় কোনো মানুহ যদি এটা ইনকাম চ'ৰ্চত বহি কেতিয়াও থাকিব নালাগে তুমি মাল্টিপ্লাই ইনকাম চ'ৰ্চৰ চেষ্টা কৰিব লাগে যে বনাব লাগে যে মই এইটোৰ পৰা আহি আছে গুড আৰু এটা মই বনাওঁ তাৰ পৰা আহক কিবা এটা তেনেকৈ কৰিব লাগে এজ এ বিজনেছ টাইপ চাব লাগে যিকোনো বস্তু তেতিয়া হ'ব তো দোস্ত মানে মই আৰু দাদাই মানে চাহ খাবলৈ আহিছোঁ চাই দিয়ে কিবা ক'ব নেকি দাদা এতিয়াতো কি ক'ম এতিয়াতো চাহ খাম আৰু চাহ খোৱাৰ পিছতে কিবা কওক তুমি খাই লোৱা বাকী তুমি চাহ খাই লোৱা অ'কে তো দাদা আপোনাৰ পৰা মানে এটা কথা শুনিব বিচাৰোঁ যে আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে নেকি গাৰ্লফ্ৰেণ্ড হয় এইটো তোমাক কাণে কাণে কওঁ এইটো ভিডিঅ'টো কাট কৰিবা বাকীখিনি মই নকওঁ আৰু গাৰ্লফ্ৰেণ্ড নাই বাৰু গাৰ্লফ্ৰেণ্ড বনোৱা নাই চাওঁ টাইম আহক টাইম আহিলে গম পোৱা যাব কি হয় আৰু তোমাক মই কি কওঁ গাৰ্লফ্ৰেণ্ড বনোৱাতকৈ তুমি তোমাৰ নিজৰ কামত ফ'কাছ কৰা এতিয়া তুমি গাৰ্লফ্ৰেণ্ড বনালে দিনত তুমি এটা মিনিমাম তুমি তাৰ লগত আধা ঘণ্টা কথা পাতিব লাগিব হয় তুমি সেই আধা ঘণ্টা তোমাৰ ভিডিঅ' এডিটিঙত দিয়া তোমাৰ কামখিনি আগবাঢ়িব তো তুমি তেনেকৈ কৰা গাৰ্লফ্ৰেণ্ড পঠোৱা যদি তাই তোমাৰ ভিডিঅ'খিনি এডিট কৰি দিব পাৰে তেনেকৈ মানে যদি তুমি কোনোবা প্ৰফেশ্যনেল পাই যোৱা বেটাৰ যদি নোপোৱা তেতিয়াহ'লে তাৰ উপায় নাই তো সেইকাৰণে বনোৱা নাই বাকী তোমাৰ কোৱাচোন তুমি ইমান হেমচেম ল'ৰা আহিছা তোমাৰ কোৱাচোন গাৰ্লফ্ৰেণ্ড মোতকৈ আপুনি হেণ্ডচাম বাকী তোমাৰ কোৱা গাৰ্লফ্ৰেণ্ড নাই মই এতিয়া পঢ়ি আছোঁ নহয় নাই সেইবিলাক কাৰণ টাইমেই নাই মোৰ মানে মেট্ৰিক দিম আৰু ভিডিঅ' কৰি আছোঁ টাইম নাই সেইকাৰণে বনোৱা নাই পিছত চাম আৰু ক্লাছ 10ত ল'ৰা গাৰ্লফ্ৰেণ্ড 3-4টা থাকে তোমাৰতো আছে আৰু নাই ভাল লাগিল তুমি আহিলা তো ইমান কষ্ট কৰি আহিলা তুমি ভাল লাগিলে মই তোমাক কেনেকৈ ধন্যবাদ জনাওঁ যে তুমি আহিছা মোৰ ইয়াতে বাকী আপোনালোকে ছাপোৰ্ট কৰক ভাইটিক আগুৱাই লৈ যাওক আৰু ভাইটি চাওক বহুত কষ্ট কৰি আছে চাইকেল লৈখনে ইমানখিনি কষ্ট কৰি আছে সেইটো আপোনালোকে চাওক ভাইটিক ছাপোৰ্ট কৰক আপোনালোকে আৰু নিজৰ সৰু ভাইটি হিচাপে ভাইটিক ছাপোৰ্ট কৰি লওক আজি মোৰ তাতে আহিছে মই যেনেকৈ আপোনালোকক কৈছোঁ বা বেলেগৰ তাতে যাব বেলেগেও তেনেকৈ ক'ব আপোনালোকে সেইটো লৈ আপোনালোকে ছাপোৰ্ট কৰি যাওক ভাইটিক যাতে আগবাঢ়ি যাব পাৰে কাৰণ আপোনালোকৰ ছাপোৰ্ট নোহোৱাকৈ একো কৰিব নোৱাৰে আপোনালোকে ভাইটিক ছাপোৰ্ট কৰক লগতে মোকো ছাপোৰ্ট কৰক অলপ মইতো সৰু সুৰাই মানুহ আৰু নহয় ডাঙৰ তো আপোনালোকে বাকীখিনি এতিয়া ভাইটি তুমি কোৱা আৰু বাকীখিনি তো দাদা আপুনি কি কৰি আছে এতিয়া কিবা লাইন চাইন কোনটো লাইনৰ কথা কৈছে কোৱা এই নেগেটিভ নেগেটিভ আৰু যে কিবা এটা বিজনেছৰ বা কিবা নিউজ বা কিবা ইউটিউব এইবিলাকতো কৰি আছোঁ আৰু তোমাক মই কৈছিলোঁ বা মোৰ অলপ আগতে গমেই পাইছিলা যে লাইফত বেলেগ বেলেগ কাম কৰি আছোঁ হয় সেইটো বেলেগ বেলেগ কামত ফ'কাছ কৰি আছোঁ টাইম স্পেণ্ড কৰি আছোঁ কামখিনিত
দেখা যাওক এতিয়া আল্লাই ভগৱানে কোনখিনি আগবঢ়াই লয় হয় তো বাকীখিনিতো কৰি আছোঁ আৰু কৰি থাকিম হয় তো এইখিনিতো বাকী আপোনালোকে ইয়াক ছাবস্ক্ৰাইব কৰিব হয় আৰু কমেণ্ট কৰি জনাব আজি কেনেকুৱা পালে মোৰ লগত লগ পাই ভাল পাইছে বেয়া পাইছে এইটো তুমিয়ে জানা তুমি কেনেকুৱা লাগিছে কোৱাচোন আজি তুমি এইটো কোৱাচোন আজি কেনেকুৱা লাগিছে বহুত ভাল লাগি আছে এইটো এইটো কেমেৰাত কৈছা নে নে অৰিজিনেল কৈ আছা কেমেৰাত কৈ আছোঁ আৰু অৰিজিনেলো কৈ আছোঁ অৰিজিনেল কৈ আছা ন হয় একেবাৰে বহুত ভাল পাইছোঁ তো বঢ়িয়া তো আশা কৰোঁ আকৌ নেক্সট টাইম আমি কেতিয়াবা মিলিম লগ পাম হয় বহুতকৈ বেছি হৈ গৈছে হয় নেকি সঁচাই কি ভাবিছিলা তুমি কোৱাচোন নকৰ নাই কোৱা কোৱা নাই, ক'ব নকওঁ। লাগিব এইটো এতিয়া ভাল পাম মই ভিডিঅ'ৰ বাহিৰে ক'ম ভিডিঅ' বাহিৰে ঠিক আছে বাৰু সেইটো নকয় বাৰু তো আপোনালোকে চাই থাকক তো আমি ইয়াতে আজি আমাৰ ইণ্টাৰভিউটো খতম কৰোঁ আৰু য়েছ ঠিক আছে আৰু বিয়াৰ কি ক'ব এতিয়া বিয়াৰ চাবলৈ ক'লোঁ আপোনাক তোমাক ছাপোৰ্ট কৰিবৰ কাৰণে কমেণ্ট কৰিবৰ কাৰণে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে আপোনাক শ্বেয়াৰ কৰিব